নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু ৰাতিপুৱাই লোকেল মাছ আনিছিলে আৰু গেষ্ট হাউচৰ মানুহে লৈছে, যিহেতু তেওঁলোকে নিজেই বনাই খাইছে। আৰু সেইটো কাৰণে আমিও চাবলৈ গ'লোঁ, কাৰণ জীয়া জীয়া মাছ দেখিলে কাৰণো ভাল নালাগিব, আমাৰো ভাল লাগে, গতিকে সকলোবোৰে চাবলৈ গ'লোঁ। আৰু দাদাকেইজনে কৈছে যে মাছকেইটা তেওঁলোকে বাইছে আৰু জাল মাৰিছে আৰু লগালগ আহিছে বুলি কৈছে। সেইটো কাৰণে সৰু সৰু মাছকেইটা আচলতে মৰি গৈছে, কিন্তু কাৱৈ মাছ, গৰৈ মাছ এই মাছকেইটা মৰা নাই। আৰু তাৰপিছত ভিতৰত আহি দেখিছে নহয়, কেৰাহী জ্বলি গ'ল। তাৰপাছতে বৰ্তাজনো আহিলে। বৰ্তাজনে যিহেতু গামোচা আৰু ধুনীয়া বোৱা মেখেলা চাদৰ আনে দেই, তেওঁ দেখাইছে আৰু চালোঁ। আৰু তাৰপিছত গ'লোঁ মই, মা, জাহ্নৱী, আমি সকলো মানে নামঘৰলৈ আহিলোঁ, কাৰণ নামঘৰত সৰুকৈ অকণমান সকাম পতা হৈছে। তাৰপিছত নামঘৰত আহিলোঁ। নামঘৰত আহি পেলাই ধুনীয়াকৈ অকণমান নামঘৰৰ পৰিৱেশটো আপোনালোককো দেখাই দিছোঁ, যিহেতু নামঘৰৰ পৰিৱেশটো নেদেখালে ভাল নালাগিব। যিহেতু নামঘৰলৈ গৈছোঁ আৰু অকণমান ভিডিঅ' কৰি লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। বহুত ভিডিঅ' কৰি অনা নাই, যিহেতু অকণমান ভিডিঅ' কৰিছোঁ। আৰু ইমানকৈ ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে ন, অকণমান যেতিয়া ভাল লগা মুহূৰ্তবোৰ আহে তেতিয়াই ভিডিঅ'টো কৰি থৈ দিওঁ। আৰু এয়া প্ৰসাদ দিছে খাবলৈ, যিহেতু প্ৰসাদ ধুনীয়াকৈ খাই লৈছোঁ। আৰু কি হয়, প্ৰসাদবোৰ এনেও ভাল লাগে নহয়নে, নামঘৰত যেতিয়া কিবা এটা বস্তু সকলোৱে একেলগে খোৱা হয়। আৰু ধুনীয়াকৈ প্ৰসাদ খাই ল'লোঁ। খাই লোৱাৰ পাছতে এতিয়া যিহেতু আৰু অনুষ্ঠান কিছুমান পতা হৈছে, মানে আপোনাৰ দিহানামৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবোৰ পতা হৈছে। আৰু এয়া দেখিছে নহয়, দিহানামৰ প্ৰতিযোগিতা চলি আছে। গতিকে দিহানামৰ প্ৰতিযোগিতা অলপমান চালোঁ। তাৰপাছত গোটেইখিনি চাবলৈ নহ'ল, কাৰণ কি হয়, গুলু মাকে মানে দিহানাম গাইছে, সেইটো কাৰণে গুলু নাথাকে, মানে মাকৰ লগত থাকে। সেইটো কাৰণে মোৰ লগতে গুলুক লৈ গুচি আহিলোঁ ঘৰলৈ। আৰু মই আহিলোঁ অলপমান পাছতে, মাও গুচি আহিছে। তাৰপিছত আমি আৰু আহি ঘৰ পালোঁহি, কাৰণ আমাৰ ঘৰৰ পৰা নামঘৰটোৰ দূৰত্বটো জানেই, একেবাৰে ওচৰতে। আমাৰ বাৰীতে লাগি আছে বুলি ক'ব পাৰি নামঘৰটো। সেইটো কাৰণে আৰু লগালগ খোজকাঢ়ি গুচি আহিব পাৰি। খোজকাঢ়ি আহিলোঁ। আৰু তাৰপিছত অলপমান ভিডিঅ'বোৰ দেখাই আছোঁ, ভাল লাগিলে কমেণ্ট কৰিব। আৰু ধুনীয়াকৈ অকণমান দেৰি থকাৰ পাছত যিহেতু গধূলি হৈ গ'ল, আৰু গধূলিৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগে। আৰু আমাৰ এজোপা ফুল ফুলিছে দেই, কাগজ ফুল বুলি কয় আমাৰ এইফালে, আপোনালোকৰ ফালে কি কয় ক'ব হা। ইমান ধুনীয়াকৈ ফুলি আছে, বহুত বেছি ধুনীয়া লাগে। আৰু তাৰপিছত গধূলিৰ চাকি গছ জ্বলাই ল'লোঁ। আৰু আকাশখন চাওকচোন, আকাশখন কিমান ধুনীয়া লাগিছে, জোনবাইটো অকণমানকৈ ওলাই আছে, আৰু মানে দেখি ভাল লগা নহয়নে আকাশখন। আৰু এয়া চাকি জ্বলাই হৈ গ'ল যিহেতু, তাৰপাছতে মই এতিয়া ওপৰলৈ গৈ আছোঁ, কাৰণ কি মোৰ নিজৰ ৰুমটোতো অলপমান ধূপডাল ঘূৰাই দিলে মোৰ ভাল লাগে। আৰু এতিয়া ধুনীয়াকৈ ধূপডাল ঘূৰাই লৈছোঁ গোটেই ৰুমটোত। আৰু সকলোবোৰ অকণমান দেখাই দিওঁ, আৰু আপোনালোকে বেয়া নাপাব, কাৰণ কি হয়, মিনি ব্লগ বুলি ক'লে অকণমান সকলোবোৰ থাকিলে ভাল লাগে। সেইটো কাৰণে সকলো অকণমান সময়বোৰ আপোনালোকৰ কাৰণে ধৰি ৰখাৰ চেষ্টা কৰোঁ আৰু দেখাওঁ। আৰু তাৰপাছতে ধূপ জ্বলাই হৈ গ'ল। এতিয়া আমাৰ গুলু আহি গ'ল। গুলুক মানে তাৰ ভাল লগা বস্তুটো, সি যি লাগে বুলি কয় সেইটো লাগিবই। আৰু দেখিছে নহয়, নিদিয়াৰ লগে লগে কেনেকুৱা কৰিছে। প্ৰথমতে সেই চোলাটোৱে তাক মানে তলত পাৰিবলৈ লাগে, পাৰি পেলাই বহিবলৈ লাগে। মই চোলাটো আঁতৰাই দিলে যে, সেইটো কাৰণে ইমান কান্দিছে দেখিছেনে। এতিয়া সেই এক্টিং তাকো এয়া দেখিছেনে, হাঁহিছে। তাৰপিছত এতিয়া এইখন আঁতৰাই দিব, চাওক দেখিছে। ই মানে পূৰা একদম মানে এক্টিং কৰে আজিকালি। এয়া দেখিছে নহয়, পৰি কান্দিছে কেনেকৈ। আৰু আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে ক'ব, যদি ভাল লাগে ক'ব। এয়া দেখিছে, ই মানে অকণমান এনেই মানে কান্দি দিয়ে, এনেই কান্দি দিয়ে। মানে যদি তাৰ ভাল লগা বস্তু নাপায় সি কান্দি দিয়ে। এইখন এতিয়া ল'বলৈ লাগে, দেখিছেনে। এইখন যদি নিদিয়ে সেইটোও কান্দে। আৰু তাৰপাছত আমি ৰুমৰ পৰা লাহেকৈ ওলাই দিলোঁ তাৰ উৎপাতবোৰ দেখি। আৰু তাৰপাছতে এয়া দেখিছে নহয়, গাড়ীখনত, সেই অকণমানি গাড়ীখনত বহি আছে। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। Stay tuned to the next video.